মৰিগাঁৱৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাবিবৰ ৰঙাবাৰী আঞ্চলিক সমিতিৰ এটা সজাতি দলে মিকিৰ ভেটা ৰাজহ চক্ৰ বিষয়ক সাক্ষাৎ কৰে। আঞ্চলিক সমিতিৰ উপদেষ্টা মিৰ্জা আৰিফ আলম, সভাপতি জ্যোতিনাথ আৰু সাধাৰণ সম্পাদক ৰাজামণি আলীৰ নেতৃত্বত যোৱা 10জনীয়া সজাতি দলটোৱে দিনৰ 1 বজাত মিকিৰ ভেটা ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত পলাশ আহোমক কাৰ্যালয়ৰ সাক্ষাৎ কৰে, লগতে এখন দাবী পত্ৰ প্ৰদান কৰে। আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত দাবী পত্ৰত উল্লেখ কৰে যে অঞ্চলটোত মুকলিভাৱে তীৰ খেল, অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে। জিলা প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্গত এলেকা এটাত এনেদৰে মুকলিভাৱে অনৈতিক কাৰ্যকলাপ চলি থকাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সংগঠনটোৱে। যে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ হাবিবৰ আঞ্চলিক সমিতিয়ে আমাৰ মিকিৰ ভেটা ৰাজহ চক্ৰৰ বিষয়া মহোদয় আমি লগ কৰিলোঁ। আমাৰ এই অবিভক্ত হাবিৰঙাবাৰী অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কৰ্ম হৈ আছে। মুকলিভাৱে অবৈধ বিলাতী সুৰা বিক্ৰী কৰি আছে, তীৰ খেলকে আদি কৰি বিভিন্ন ধৰণৰ অপসংস্কৃতি গা কৰি উঠিছে। এই আটাইবিলাক সমস্যা নিঃশেষ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে এটা সুপথে আমি নিবৰ কাৰণে পাৰোঁ, তাৰ মানে প্ৰশাসনে এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ হাবিবৰ আঞ্চলিক সমিতিৰ পৰা জিলা প্ৰশাসনৰ 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। এই 48 ঘণ্টাৰ সময়সীমাৰ ভিতৰত তেওঁলোকে এই সমগ্ৰ কামবিলাক নিঃশেষ কৰিব লাগে। মাত্ৰ দুটা কামৰ আমি কথা কৈছোঁ: অবৈধভাৱে চলি থকা তীৰ খেল আৰু অবৈধভাৱে চলি থকা অবৈধ বিলাতী সুৰাৰ দোকান। এই দুটা উপকৰ্ম নিঃশেষ কৰি এই সমাজখনৰ নিকাৰ ফালে নিয়াৰ কাৰণে আমি তেওঁলোকক আজি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। কিমান দিনৰ চলি আছে আপোনাৰ এই সুৰা আৰু আপোনাৰ তীৰ খেলৰ? এইটো আজি বহুদিন ধৰি চলি আছে। বিভিন্ন ধৰণৰ দোকানত পোৱা যায়, হোটেলত পোৱা যায়, মুকলিভাৱে টেবুল লৈ টি টিকেট বিক্ৰী কৰিছে। কোনো প্ৰশাসনৰ কোনো গুৰুত্ব নাই বিষয়ত। প্ৰশাসনে এই বিষয়ে একো কোৱা নাই নেকি? প্ৰশাসনে আমাৰ এই বিষয়ে কোনো কৰাই নাই। কেইবাবাৰো কেইজনমান মানুহক এৰেষ্ট কৰিছিলে। এৰেষ্ট কৰি কোনো নাটকীয় হিচাপে তেওঁলোকক আকৌ তেওঁ মুকলি কৰি দিয়ে। সেইকেইজন ব্যক্তিয়ে আকৌ গৈ সেই বেপাৰটো আৰম্ভ কৰে। আমি বুজিব নোৱাৰোঁ ইয়াত কিবা মোটা অংকৰ কিবা জড়িত হৈছে, আমি বুজিবৰ কাৰণে নোৱাৰোঁ। চৰকাৰৰ বিষয়ে এই বিষয়ে আপুনি কিবা ক'বনে? চৰকাৰে এটা কথা আমি আহ্বান জনাম। জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ থাকে। আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে আজিৰ ছাত্ৰ অহাকালি দেশৰ ভৱিষ্যতৰ নাগৰিক। তেওঁলোকে অ আ ক খ পঢ়িবলৈ যায়, এখন বিদ্যালয়ত পঢ়িবলৈ যায়, কিন্তু বিদ্যালয়ত পঢ়িবলৈ যাওঁতে তেওঁলোকে এনে এখন বিপণীৰ মাজেৰে পাৰ হৈ যাব লাগে যিখন দোকানত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি থাকে। তেওঁলোকে এনেকুৱা এখন টেবুলৰ সন্মুখত পাৰ হৈ যাবৰ কাৰণে লাগে যিখন টেবুলত মুকলিভাৱে টি খেল হৈ থাকে। গতিকে এই সম্পূৰ্ণ বন্ধ কৰি ছাত্ৰ ছাত্ৰীসকলক এটা সুস্থ মনৰ মানসিকতা গঢ় দিয়াৰ চেষ্টা কৰি আমি চৰকাৰক আহ্বান জনাম। যে পদক্ষেপটো নল'লে আপোনালোকে কেনেকুৱা পৰ্যায়ত আগবাঢ়িব? পদক্ষেপ নল'ব মানে তাত কোনো বিষয় আহি পৰা নাই। পদক্ষেপটো ল'বই লাগিব, কাৰণ আমি ইতিমধ্যে আমাৰ ৰাজহ চক্ৰৰ বিষয়া পলাশ আহোম ছাৰে ইতিমধ্যে আমাক কথা দিছে, আমাক আশ্বস্ত কৰিছে, আমাক কথা দিছে যে আমি খুব কম সময়ৰ ভিতৰত এই আমি পৰিৱেশ নাইকিয়া কৰিম আৰু এটা শান্তিৰ বাতাবৰণ আমি দিম বুলি তেওঁ আশ্বাস দিছে। মৰিগাঁৱৰ পৰা চন্দন হিৰাৰ প্ৰতিবেদন, দৈনিক কণবাৰ্তা।